নমস্কাৰ ফেচবুকৰ সকলো দৰ্শকক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আচলতে আমি এতিয়া এটা বিশেষ মুহূৰ্তত আহি বিভিন্ন কেইজনমান প্ৰতিভাৱান লোকৰ সৈতে জড়িত হৈছোঁ। আমি আছোঁ গুৱাহাটী স্থিত আমাৰ মানস দাৰ পালকি ষ্টুডিঅ'ত আৰু ইয়াত এটা গানৰ ৰেকৰ্ডিং ইতিমধ্যে চলি আছে আৰু গানটো হৈছে আমাৰ পাঠশালা শিক্ষানগৰী যি নাট্যনগৰী বুলি জনা যায় অসমত। এই পাঠশালাক লৈ এটা গান এটা বনাই থকা হৈছে আৰু বোধ কৰোঁ গানটো আৰু কেইদিনমান পিছতে আমি আপোনালোকলৈ মুকলি কৰি দিম। এতিয়া আমি গানটোৰ লগত জড়িত থকা ব্যক্তিসকলৰ সৈতে আহক যাই মিলিত হওক। এতিয়া মই ষ্টুডিঅ'লৈ গৈ আছোঁ। এতিয়া ষ্টুডিঅ'ত কাম চলি আছে। এয়া দেখিবলৈ পাইছে আমাৰ সকলো ব্যস্ত হৈ আছে। এয়া আমাৰ নিশান দা, গোটেই গানটোৰ পৰিকল্পনা এখেতৰ পৰিকল্পনাৰ গানটো আচলতে চলি আছে। আজি ফাইনেল ৰেকৰ্ডিং আছিল আমাৰ গানটোৰ আৰু গানটোত তেখেতৰ পৰিকল্পনা আৰু আচলতে এইটো গ্ৰুপত আমাৰ পাঠশালাৰ বিভিন্ন যিসকল নৱপ্ৰজন্মৰ গায়ক উদীয়মান গায়ক তেওঁলোকে আচলতে কৰিছে। আৰু এতিয়া আমি পোনপটীয়াকৈ নিশান্ত দাৰ ওচৰলৈ যাওঁ। তেওঁ আমাক জনাব গানটোৰ বিষয়ে আৰু কোন কোন জড়িত আছে, কেনেকুৱাকৈ কি পৰিকল্পনা গানটোক লৈ, কেতিয়া ৰিলিজ হ'ব, সকলোখিনি জনাব। এতিয়া নিশান্ত দাই ক'ব এইখিনি। পোনপ্ৰথমে নমস্কাৰ জনালোঁ যিয়ে আমাক চাইছে বৰ্তমান লাইভত। চ' পাঠশালাৰ বিষয়ে মই নতুনকৈ ক'ব লগা নাই একো। পাঠশালা সকলোৱে জানে নাট্যনগৰী শিক্ষানগৰী। চ' আমি বহুত দুবছৰৰ পৰিকল্পনা এটা কৰিলোঁ যে 2 বছৰ আগতে মই এইটো পৰিকল্পনা কৰিছিলোঁ যে এটা পাঠশালালৈ এটা গান হ'ব লাগে ভাল। চ' তেনেকুৱা ভাল গান মই শুনা নাই আজিলৈ পাঠশালাক লৈ। চ' ভাবিলোঁ, তাৰপিছত অলপ কম্প'জ কৰি লিখিলোঁ। তাৰপিছত মোৰ ফ্ৰেণ্ড উদীপ্ত ভৰালী, সকলোৱে জানে চাগে উদীপ্ত ভৰালী, এয়া অংকুৰ, এওঁলোকে মোক বহুত হেল্প কৰিলে। তাৰপিছত আমাৰ গানটো মিউজিক কৰিছে অৰ্ণৱ বশিষ্ঠ, চিনিয়ে চাগে পাঠশালাৰ, ক'ব লগা নাই নতুনকৈ। অৰ্ণৱ বশিষ্ঠ ভাল কাম কৰিছে নতুনকৈ, ধুনীয়া ভাল কাল্টিভেটাৰ ষ্ট্ৰীমৰ হয়। চ' আপোনালোক অলপ গানটো অলপ শুনাই দিওঁ, অলপ 1 ছেকেণ্ড। আমি শুনাই আছোঁ গানটো অলপ ফাৰ্ষ্ট তেতিয়া ফাৰ্ষ্টখিনি। কেনেকুৱা পাই জনাব। বিখাল নীলা আকাশৰ তলত আমাৰ পাঠশালা, তোমাতেই ৰচো তোমাতেই গঢ়ো সপোনৰ জেমেলা। আশাৰ ফুলপাহ ফুৰিব শিকিলে তোমাৰ বুকুতে জানা, সংস্কৃতিৰে মিলন ভূমি তুমি আদৰৰে পাঠশালা। বেছি দিন নুশুনাওঁ, আমি গীতটো ভাবিছোঁ পাঠশালা বা ৰঙালী বিহুত ৰিলিজ দিম বুলি ভাবিছোঁ। যদি সকলো ঠিক ঠাক থাকে তাতে দিম, সকলোৱে তেতিয়া ভালকৈ শুনিব। আৰু আপোনালোকে কেনেকুৱা পালে এইখিনি অলপমান শুনালোঁ, জনালে ভাল পাম। আৰু আমাৰ মাজত অৰ্ণৱ বশিষ্ঠ আছে, ই বৰ ধুনীয়া মিউজিক কৰে। চ' আমাৰ গানটোৰ বিষয়ে দুআষাৰ কৈ দিব। অৰ্ণৱ কোৱা দুআষাৰ গানটোৰ বিষয়ে। নিশান্তদাই ফোন কৰিছিলে যে গান এটা কৰিব পাঠশালাক লৈ, তো ভাল লাগিল গানটো শুনি। গানটো ধুনীয়া হৈছে আৰু মিউজিকখিনি কি কৰিছোঁ নাজানো, কৰিছোঁ ভাল পাব। আৰু আজি ডাবিং কৰিলোঁ গোটেইখিনি, গোটেই গালে অংকুৰ নৃত্য প্ৰাচুৰ্য আছে আমাৰ মাজত, চবে জানে পাঠশালাত প্ৰাচুৰ্য। নমস্কাৰ। আৰু স্পেচিয়েলি নিশান্ত দাক থেংক ইউ ৱেলকাম দিয়াৰ কাৰণে। বাকী আমাৰ মাজত কেনেকুৱা পায় শুনি চাব কেনেকুৱা পায়। আৰু উদীপ্ত ভৰালী নতুনকৈ চিনাকি কৰিব মোৰ দৰকাৰ নাই বাৰু, চিনি পায় সকলোৱে। দুআষাৰ কৈ দিয়া গানটোৰ বিষয়ে। 2 মাহমান হ'ল চাগে ন? 4 মাহ মানে হ'ল। মোৰ 2 বছৰমান আগৰ পৰিকল্পনা। মানে 2 মাহ 5-4 মাহ আগত নিশান্তই ফোন কৰিছিলে, তেতিয়া মই তাত আছোঁ।
এনেকৈ গান এটা কৰোঁ, তাৰপিছত বন্ধত আহিলোঁ আমি। আহি বন্ধতে ষ্টাৰ্ট কৰা হ'ল। আজি প্ৰায় 2 মাহ 3 মাহ হ'ল। 3 মাহ 4 মাহ মান হ'ল। গতিকে আজি গানটো ফাইনেল ডাবিংটো হ'ল। চাওঁ কেনেকুৱা হয় আপোনালোকে। বাকী অংকুৰ আছে আমাৰ মাজত। পাঠশালাত অংকুৰক আৰু চিনাকি কৰিব মই নাযাওঁ আৰু সকলোৱে চিনিয়ে পায়, ভাল ছিংগাৰ ই। এটা নতুন গান আৰু অলপ কৈ দিয়ক। আশা কৰোঁ সকলোৱে আঁকোৱালি লওক। আৰু গজালি গোটেইখিনি নতুন ল'ৰা, ভাল ভাল কাম কৰি আছে। আৰু অৰ্ণৱকো ভালকৈ জানো, অৰ্ণৱকো স্কুল লেভেলৰ পৰা পাইছোঁ। তো ল'ৰাখিনিয়ে যে কষ্টখিনি যে কৰি আছে, এটলিষ্ট সেইখিনি মানুহে বুজি পালে হ'ল আৰু মৰমখিনি দিলে হ'ল। মৰমে জীয়াই ৰাখে। গতিকে আশীৰ্বাদ কৰিব নতুন ল'ৰা গান এটা চলি আছে। চ' আজিলৈ বেছি নকওঁ, গানটো শুনিব সকলো। আৰু ভিডিঅ' আমি গানটো অলৰেডি ভিডিঅ' শ্বুট কৰা হৈ গ'ল। সেইটো বিহুত আপোনালোকে সকলোৱে দেখাই পাব। যদি আমাৰ চব ঠিক ঠাক থাকে সকলো, আমি বিহুত ৰিলিজ কৰিম গানটো। বাকী আমাৰ তৰফৰ পৰা ৰঞ্জুন পেজলৈ ধন্যবাদ জনালোঁ আমাক এইটো চান্স দিয়াৰ বাবে। বাকী ঠিক আছে, ভাল লাগিলে। গুড নাইট, থেংক ইউ। তোমাৰ নেকি বাৰু?